নীতি এতিয়া বিটিআৰত ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ নীতিৰ কথাও কয় আৰু এইফালে 6 শিডিউল এৰিয়াৰ যিটো লেণ্ড পলিচি সেইটো কথাও কয় দুটাটো নহ'ব এখন আইনৰ আওতাত আহিব লাগিব হয় 6 শিডিউল এৰিয়াৰ গভৰ্ণমেণ্ট বা বিটিআৰ প্ৰশাসনৰ আধাৰত এই কথাটো কৰিব লাগিব নহয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকক বিটিআৰৰ বা 6 শিডিউল এৰিয়াৰ পৰা এইটো আমি বেলেগ ধৰণে ইয়াক মানে ট্ৰিট কৰিব লাগিব দীপেন বড়োৰ নিচিনা সমর বড়োর নিচিনা স্বার্থপর নিজের ব্যক্তির স্বার্থর কারণে আজি জাতিক বিক্রি করেছে বলে আমি কব পারো রাইজেফ্রা দিলীপ শইকিয়া যাই দিলীপ শইকিया पार्लियामेंटनि बर्तमान मेम्बार बिथांनि खोथाखौ खोनाबाय नङा होमबा बिथाङा मा बुंखो जाय दिलीप शइकियाखौ बावैसो आगोल एमपि इलेक्शनाव जोंना दीपेन बर' बाबुआ बीजेपीनि हेलिकप्टाराव गाखोनानै गहपुर ओनसोलाव गिदिंनानै बर' रायजो राजानि भटखौ बिनानै होनानै देरहाहोहरदोंमोन बे दिलीप शइकिया बीजेपीनि एमपिआ दिनै मा खोथा बुंखो ट्राइबेल बा बर' हारिनि हेंथा दिनै मा खोथा बुंखो आं दिनै बुंगोन दीपेन बर'आ बे खोथाखौ खोनादोंना खोनायाखै हा दीपेन बर' नों दाबो नुवाखै नामा बे निउसखौ दिलीप शइकिया मा बुंदों बोले 6 शिडिउल ट्राइबेल बेल्ट एंड ब्लक मोनसे जायगायाव मोननै आइन सोलिनो हाया मोनसेल' जानांगौ होमबा बियो ट्राइबेलनि मोजांनि थाखाय बुंखो ना ट्राइबेलनि गाज्रिनि थाखाय खोथा बुंखो दीपेन बर' नोङो दाखालि सोरखौ देरहाहरामोन बेबादि ट्राइबेल बिरोधी बर' बिरोधी मानसिखौनो नोंथाङा एमपिआव दैथायहरनो थाखाय बीजेपीनि हेलिकप्टाराव थांनानै गाखोनानै थांनानै रायजो राजा बर' रायजो राजाखौ भट होदों बर' रायजो राजानि स्वार्थनि एगेन्स्टै खोथा बुंनोनो नोङो बे दिलीप शइकियाखौ देरहाहोहरदों नङा होमबा दीपेन बर' दिनै बे निउसआ सानसे जाखो बे निउसआ सानसे जाखो दीपेन बर' नों दिनैसिमबो मानो काउन्टार होआखै नों मानो दिलीप शइकियाखौ सोंखारियाखै नों मानो प्रतिबाद खालामाखै जे बिटिसिआव 6 शिडिउलबो थागोन बेल्ट एंड ब्लकबो थागोन 22 बोसोर 21 बोसोर जानानै थांबाय बेवहाय जेबो उसुबिदा मोनाखै दिलीप शइकिया दिनै बे 6 शिडिउल आरो ट्राइबेल बेल्ट एंड ब्लकखौ लानानै दिनै मानो हेदों आं दिनै दिलीप शइकियाखौ रायनो सानदों दिलीप शइकिया एमपि बीजेपीनि एमपि जानो हागौ बिथाङा जोंनि एमपि नङा दिनै बीजेपीनि एमपि दरं उदालगुरि समष्टि होननानै बिथाङा बीजेपीनि रायजिक प्रेसिडेंट होननानै जानला मोनला खोथा बुंनायनि अधिकार बिथाङा गैया মই আজি দিলীপ শইকিয়া ডাঙৰীয়া নিন্দা কৰিম তেখেতে বিটিচিৰ 6 শিডিউল আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ বিষয়ে যি কথা কৈছে যে বিটিচিত দুটা আইন থাকিব নোৱাৰে আজি 2003 চনত আমি 6 শিডিউল পাইছো আৰু 1947 চনৰ পৰা গোপীনাথ বৰদলৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই সময়ত তেখেতৰ মানে দয়াত আমি 6 শিডিউল ট্ৰাইবেল বেল্ট এণ্ড ব্লক সৃষ্টি কৰি তেখেতে দিছিল সেইটো পাইছিলো আমি যে আজি যদি দিলীপ শইকিয়াৰ নিচিনা ৰাজ্যিক বিজেপিৰ সভাপতিজনে যদি এনেকুৱা ধৰণৰ কথা কয় ইয়াৰ পৰা আমি বড় ৰাইজে কি বুজিব লাগে ইয়াৰ পৰা হেতু কি বুজিব লাগে যে অসমীয়া মানুহ সদায় ট্ৰাইবেল বিৰোধী সদায় বড় জাতিৰ বিৰোধী যাৰ ফলত সমদ বড় দীপেন বড়ৰ নিচিনা বুৰ্বক বড় নেতা দুজনক হাতত লৈ পেলাই আজি 6 শিডিউল বিটিচি ট্ৰাইবেল বেল্ট ব্লক ধ্বংস কৰিবলৈ বিজেপি আজি বড়ৰ দ্বাৰাই হেতু কৰিবলৈ গৈ আছে মই দিলীপ শইকিয়া ডাঙৰীয়া কম যে আপুনি নাভাবিব যে সমদ বড় দীপেন বড়ৰ নিচিনা বুৰ্বক সকলো বড় মানুহে নহয় সকলো বড় মানুহে বুৰ্বক নহয় তেওঁলোকে নেতৃত্বত থাকিলেও আজি বুৰ্বক তেওঁলোকে জাতিৰ কাৰণে কি কৰিব লাগে জাতিৰ হকে কি ক'ব লাগে তেওঁলোকৰ খান্ড জ্ঞান নাই গতিকে সকলো বড়কে দীপেন বড় প্ৰমোদ বড়ৰ নিচিনা বুৰ্বক আপোনালোকে ভাবিব নালাগে মই আপোনাক আজি কথা কওঁ আপুনি অসমীয়া মানুহ আপোনালোকে কেতিয়াবা কয় বৃহত্তৰ অসমীয়া যে বড়োলেণ্ড উন্নতি হলেহে
অসম উন্নতি হ'ব কয় বে আমি সবেই অসমীয়া আপোনালোকে কয় নাম মাত্ৰ কয় আপোনালোকে বুকু দি মানে হাৰ্টিলি আপোনালোকে ক'ব নকয় দিলীপ শইকীয়া ডাঙৰীয়া এই 6 শিডিউল কোনে দিছিল আপুনি জানে 6 শিডিউল দিছিল আমাৰ প্ৰয়াত এক্স প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া অটল বিহাৰী বাজপেয়ী তেখেতৰ মন্ত্ৰীত্বৰ প্ৰাইম মিনিষ্টাৰশ্বিপৰ সময়ত আৰু সেই সময়ত ডেপুটি চিফ প্ৰাইম মিনিষ্টাৰ আছিল আমাৰ LK আদবানী তেখেত দুজনৰ দয়াত দেখিছে যে অসমৰ পুৰণা বাসিন্দা জাতি আছিল বড়ো গোটেই অসমখন এটা সময়ত বড়োৰে আছিলে সেই বড়োবিলাকৰ মাটি আজি দখল হৈ অনাথ ট্ৰাইবেল বিলাকে সব দখল কৰি ল'লে এওঁলোকৰ মাটি বিটি ৰক্ষা কৰিবলৈ হলে ট্ৰাইবেল বেলছ এণ্ড ব্লকে আজি কাম নকৰিলে ট্ৰাইবেল বেলছ আৰু ব্লকৰ আইনৰ দ্বাৰা তেওঁলোকৰ মাটি জমি ৰক্ষণাবেক্ষণ নাপালে বুলি ভাবি তেখেতসকলে বুজি পায় যে 6 শিডিউল নিদিলে এওঁলোকৰ মাটি ৰক্ষা নহ'ব বুলি দিছে সেই সময়ৰ বিজেপি চৰকাৰে আৰু আজিৰ বিজেপিয়ে অসমৰ বিজেপিয়ে আজি সেইটো ধ্বংস কৰিবলৈ ওলোৱা তেতিয়াহ'লে চিন্তা কৰক সেই সময়ৰ বিজেপি অটল বিহাৰী বাজপেয়ী বিজেপি LK আদবানী বিজেপি সেই সময়ৰ বিজেপি আৰু আজিৰ বিজেপিৰ মাজত কিমান পাৰ্থক্য আছিল আপোনালোকৰ এই ধৰণৰ ট্ৰাইবেল বিৰোধী বড়ো বিৰোধী মনোভাৱ ব্যৱহাৰ পাতি বড়োসকলক ট্ৰাইবেলসকলক আপোনালোকে ঘৃণা কৰে নিৰ্যাতন কৰে শোষণ কৰে অৱহেলা কৰে সেইবিলাকৰ কাৰণেতো ট্ৰাইবেলসকলে আজি এটা সেই সময়ৰ নৰ্থ ইষ্টত যেটো অসমৰ অৱস্থা আছিল ইয়াৰ পৰা আজি মেঘালয় গুচি গ'ল আজি মিজোৰাম গুচি গ'ল আজি ত্ৰিপুৰা গুচি গ'ল নাগালেণ্ড গুচি গ'ল অৰুণাচল গুচি গ'ল আপোনালোকৰ এই যে চৌবিনিষ্ট মনোভাৱ চৌবিনিষ্ট যেটো অসমীয়াৰ চৰিত্ৰ এই চৌবিনিষ্ট মনোভাৱৰ কাৰণে আজি অসমখন কিমান আছে আৰু সেইবিলাক আপোনালোকে স্বাধীনতাৰ পিছৰ পৰা বড়ো জাতিসকলক ট্ৰাইবেলসকলক শোষণ কৰাৰ কাৰণে নিৰ্যাতন কৰাৰ কাৰণে তো আমাৰ বড়োসকলে বড়োপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত বিগৰাজ এটা আন্দোলন কৰিবলৈ বাধ্য হৈছিল নিজৰ জীয়াই থকাৰ অধিকাৰ পাবৰ কাৰণে আজি আকৌ শান্তি হোৱাৰ পিছত BTC পোৱাৰ পিছত BTC পাই পেলাই BTCত যেটো ক্ষমতা দিছিল ইয়াত যিবিলাক পাৱাৰ এণ্ড ফাংচন দিছিল সেই পাৱাৰ এণ্ড ফাংচন বিলাকক লৈ আজি হাগ্ৰামা ডাঙৰীয়া মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত 17 বছৰ ধুনীয়াকৈ BTC মানে উন্নতিৰ পথত আহিছিল এই BTCৰ উন্নতিটো দেখি পেলাই আপোনালোকে চকু চৰহাইছে আপোনালোকৰ চকুত জলকীয়া লাগিছে আপোনালোকে বড়ো জাতিৰ হাগ্ৰামাৰ দ্বাৰা উন্নতি হোৱাটো আপোনালোকে কোনোদিন নিবিচাৰে ভাল নাপায় আপোনালোকে সেইটোৰ কাৰণেতো আপোনালোকে বড়োৰ মাজত বড়ো মুছলিম গণ্ডগোল আজি আহি প্ৰমোদ আৰু দীপেন বড়োৰ হতুৱাই প্ৰমোদ বড়ো আমাৰ বড়ো জাতিৰ দ্ৰোহী হলেও জাতিদ্ৰোহী বুলি ক'লেও বেয়া নহয় যে তেখেতৰ হতুৱাই বিটিআৰ চুক্তি কৰাই বিটিআৰ চুক্তিৰ দফাবিলাকৰ দ্বাৰা BTCত পোৱা ক্ষমতা আৰু খাদ্য যিবিলাক আমাৰ ক্ষমতা আছিল পাৱাৰ এণ্ড ফাংচন সেইটো গোটেইবিলাক কৰ্তন কৰিলে BTCটো আপোনালোকৰ বিজেপিৰ দিনত আজি অসমৰ বিজেপিৰ দিনত আজি BTC 70% BTCৰ পাৱাৰ এণ্ড ফাংচন শেষে হ'ল এতিয়া ক'ব গ'লে BTC 6 শিডিউল কাউন্সিলটো দিছপুৰে চলায় প্ৰমোদ বড়ো আপোনালোকৰ শৰণ লৈ বিজেপিৰ শৰণ লৈ বিজেপিৰ ভিতৰে সোমাই আজি বড়োৰ দালালি কাম কৰি মানে BTCখন ধ্বংস কৰিলে আমাৰ আৰু এতিয়া কি আছে আৰু এই প্ৰমোদ বড়ো 12 জন মাত্ৰ জিকি পেলাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰ ৰিয়াৰ আশীষত তেওঁৰ আশীৰ্বাদত BTC চৰকাৰ তেওঁ গঠন কৰিলে এটাকে পাৱাৰ এণ্ড ফাংচন কৰ্তন কৰিলে গোটেই দিছপুৰে মানে আজি খাৰি ল'লে তেতিয়াহ'লে বড়োসকলে কি কৰিব লাগে আপোনালোকে আকৌ আমাক ঠেলি দিছে যে আকৌ আন্দোলন কৰক মানুহ মাৰামাৰি কৰক গণ্ডগোল হওক BTC অঞ্চল সেইটো কি বিচাৰিছে তে চাওক আজি LK আদবানী অটল বিহাৰী বাজপেয়ীৰ দিনত যি বিজেপি আছিল আজিৰ দিনত ভাৰতত সেই বিজেপি নাই আজি মোদী আৰু অমিত শ্বাহৰ নেতৃত্বত যিটো বিজেপি চলি আছে
সেইটো ধুৰন্ধৰ মানে জাতি ভেদ নন ট্ৰাইবেলবিলাকক নেগলেক্ট কৰা সেইটো চলি আছে। আৰু অসমতো আমি এতিয়া দেখিবলৈ পাইছোঁ বিজেপিৰ শাসন কালত আমাৰ BTC 6 শিডিউলৰ পাৱাৰ এণ্ড ফাংচন গোটেই শেষ হৈ গ'ল। দিছপুৰে সব কাঢ়ি ল'লে, 16টা ডিপাৰ্টমেণ্ট লৈ গ'ল। লেণ্ড এণ্ড ৰেভিনিউৰ নিচিনা ইম্পৰ্টেণ্ট যিটোৰ কাৰণে আমাৰ 5,500 জন মানুহ মৰিছিল, সেই ক্ষমতাটো আপোনালোকে প্ৰমোদ বড়ো জাতি দ্ৰোহীৰ দ্বাৰা তেওঁৰ হতুৱাই গোটেই লৈ গ'ল। প্ৰমোদ বড়ো 12 জন মাত্ৰ জিকা মানুহক চৰকাৰ বনাবলৈ দিয়া, সেইটো যুক্তি হৈছে নেকি? সেইটো আপোনালোকৰ ট্ৰাইবেল প্ৰেমী বড়ো প্ৰেমী ভাৱটো প্ৰকাশ পাইছে নেকি? জীৱনত পোৱা নাই। আপোনালোকে আৰু এইবাৰ যদি প্ৰমোদ বড়ো আকৌ যদি কিবা হয় BTCৰ CM হয়, তেতিয়াহ'লে নেক্সট 5 বছৰত BTC বোলা এখন নাথাকে। বড়ো ট্ৰাইবেলসকলৰ কিবা এটা ৰক্ষণাবেক্ষণ থাকিব, একদম শেষ হৈ যাব বুলি আমি জানো। সেইকাৰণে আজি দীপেন বড়োৰ নিচিনা মগজত একো নোহোৱা জাতিৰ প্ৰতি যে ইমান অসম চৰকাৰ বিজেপি চৰকাৰে নষ্টকাৰক কাম কৰি আছে, নষ্টকাৰক আমাৰ BTC ধ্বংস কৰা গভৰ্ণমেণ্ট নটিফিকেশ্যন কিবা কিবি গভৰ্ণৰ নটিফিকেশ্যন গভৰ্ণমেণ্ট নটিফিকেশ্যন অফিচিয়েল মেমৰেণ্ডাম কিবা কিবি ওলাই আছে যেটো আমাৰ BTC বিৰোধী। সেইটো দীপেন বড়ো প্ৰমোদ বড়ো আজিলৈকে বুজি পোৱা নাই। কিয় বুজিব? তেওঁলোকে অলৰেডি বিজেপিৰ পকেটত সোমাইছে। আজি দীপেন বড়ো দিলীপ শইকীয়াৰ এগেইনষ্টত একটাও মাত নামাতিলে। কিয় মাত মাতিব? দীপেন বড়ো প্ৰমোদ বড়ো অলৰেডি তেওঁলোকৰ নিমখ খাই মুখখন চিলা খাইছে, মানে মুখটো চিলাই হৈছে এওঁলোকৰ, মাত মাতিব নোৱাৰে। মাত মাতিলে দীপেন বড়োৱে কালি ধমকি খাব, দীপেন বড়ো আপুনি কি কৈছে বুলি। এই ধৰণৰ আমাৰ বড়ো জাতিক দীপেন বড়োৰ নিচিনা প্ৰমোদ বড়োৰ নিচিনা স্বাৰ্থপৰ নিজৰ ব্যক্তি স্বাৰ্থৰ কাৰণে আজি জাতিক বিক্ৰী কৰিছে বুলি আমি ক'ব পাৰোঁ। কিন্তু মই দিলীপ শইকীয়া ডাঙৰীয়াক মই অনুৰোধ কৰিব বিচাৰিছোঁ, আপুনি এই মনোভাৱবিলাক এৰি দিয়ক। যদি এৰি নিদিয়ে, এনেকৈ যদি আমাৰ বিৰোধে যদি কথা কৈ থাকে, তেতিয়াহ'লে আমি আকৌ উপেন ব্ৰহ্মৰ দিনত যি ধৰণৰ আন্দোলন হৈছিল, বড়োলেণ্ডৰ কাৰণে আকৌ হয়তো আন্দোলন সৃষ্টি হ'ব। আৰু ইয়াৰ কাৰণে জগৰীয়া দিলীপ শইকীয়া বা বিজেপি চৰকাৰে মানে এইটো হ'ব। তো आं दिनै दीपेन बड़ोखौ रायनो सानदों। नोंथाङा दाखालि MP इलेक्शनाव जाय मानसिखौ बर' भटजों देरहा होदों, बे मानसिया दिनै मानो बुंखो? आरो दिनै बिनि एगेन्स्टै नों फंसेबो मानो बुंनो हादिया? थारमाने नोंथाङा ओरैबायदि संख्रि जानानै थाखाबाय, बे BJPनि एगेन्स्टै नोङो खोथा फंसेबो बुंनो हाया। दाखालि जुदि दतमानि कनफारेन्सआव नोङो जुदि प्रेसिडेन्टआ बायमारोमोनब्ला नों दाहालागै BJPआव हाबनानै BTC इलेक्शनाव फैगोन इलेक्शनाव गेलेनानै चिफ एबा डिपुटि चिफ नोङो जासिगौमोन। नोंनि माइन्डखौ जों बुजिनो बाखि गैला। You are purely BJP minded. You are purely agent of the BJP. दीपेन बड़ो, प्रमोद बड़ो, नोंथांमोनहा जातिखौ दिनै फोजोबस्रांबाय। दा 6 शिड्यूलखौ मानो होआमोन? মই दिलीप शइकिया डांगरिया कम जे ट्राइबेल बेल्ट एंड ब्लक 1947 सनर পৰা गोपीनाथ बरदলৈ বনাই দিয়াৰ যেটো আইন, সেই আইনৰ যোগেদি বেল্ট এণ্ড ব্লক ৰক্ষণাবেক্ষণ পাব লাগিছিল। কিন্তু আপোনালোকৰ অসমৰ কিছুমান অসমীয়া অফিচাৰ, সাৰ্কেল অফিচাৰ, সেই সময়ত SDC, SDO, সেটেলমেন্ট অফিচাৰ, মণ্ডল খানংগু, বিভিন্ন অসমীয়া অফিচাৰ সকলেতো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অনাৰ ট্ৰাইবেলে নাপায়। এইটো সব বুজি শুনি ট্ৰাইবেল সকলৰ মাটিটো ধ্বংস হওক বুলি এই যে বেদখল, আজিৰ হিচাপত ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ প্ৰায় 4 লাখ বিঘা মাটি বেদখল হৈ আছে। সেইটো কাৰ দ্বাৰা হৈছে? আপোনালোকৰ নিচিনা ট্ৰাইবেল বিৰোধী সেন্টিমেন্টৰ অফিচাৰ সকলৰ দ্বাৰাইতো এইটো হৈছে। আপোনালোকে সব দেখিও নেদেখা হৈছে। ট্ৰাইবেল বেল্ট এণ্ড ব্লক
ৰক্ষণাবেক্ষণ দিব লাগিছিল, সেইটো নহ'ল। আৰু সেইবিলাক জানি শুনিয়ে LK আদবানী আৰু অটল বিহাৰী বাজপেয়ীয়ে 6 শিডিউলটো দিছিল। কিহৰ কাৰণে? ট্ৰাইবেলৰ মাটি, ট্ৰাইবেলৰ ভূমি যাতে ৰক্ষণাবেক্ষণ পায়, ট্ৰাইবেল যাতে জীয়াই থাকিব পাৰে, সেইটো আকৌ সেইটো আপুনি ধ্বংস কৰিবলৈ গৈ আছে। কি ইমান নিষ্ঠুৰ আপোনালোকে কথা ক'ব পাৰে। তো আপোনালোকৰ আগৰ বিজেপি, আজিৰ বিজেপি পাৰ্থক্য মই আৰু ক'বলৈ গৈ আছো যে আপোনালোকৰ অতীতৰ বিজেপি অটল বিহাৰী বাজপেয়ীয়ে LK আদবানীৰ সময়ত মহাত্মা গান্ধীক সন্মান জনাইছিল, পুজিছিল। আজিৰ আপোনালোকৰ নতুন বিজেপিৰ দিনত আপোনালোকে মহাত্মা গান্ধীৰ পৰিৱৰ্তে নাথুৰাম গডছেকে আপোনালোকে পূজা কৰে। নাথুৰাম গডছেকে আপোনালোকে ভাৰত ৰত্ন দিব খোজে। আপোনালোকে আজি ভীমৰাও আম্বেদকাৰ ডাঙৰীয়াক তেখেতকো আপোনালোকে বেয়া পায়। কিয় বেয়া পায়? ভীমৰাও আম্বেদকাৰ ছাৰে ভাৰতীয় সংবিধান ৰচনা কমিটিৰ চেয়াৰমেন হৈ পেলাই তেখেতে যিবিলাক বিভিন্ন পিছপৰা জনজাতি জাতি আৰু পিছপৰা বিভিন্ন বেকৱাৰ্ড কমিউনিটি, হৰিজন, দলিত শ্ৰেণী বহুত মানুহৰ কাৰণে ভাৰতীয় সংবিধানত প্ৰতিটা জাতি জনগোষ্ঠীৰ কাৰণে এটা এটা সুবিধা ৰক্ষণাবেক্ষণৰ কাৰণে আইন বনাই সংবিধানত সোমাই গৈছিলে। আৰু সেইটোৰ কাৰণে এই দলিত শ্ৰেণীৰ ট্ৰাইবেল, শিডিউল কাষ্ট, আদাৰ বেকৱাৰ্ড ক্লাছ সেইবিলাকক সুবিধা দিয়াৰ কাৰণে আপোনালোকে VR আম্বেদকাৰক বেয়া পায় ক'ব গ'লে। আৰু আজিকালি VR আম্বেদকাৰক আপোনালোকে বুঢ়া আঙুলি দেখুৱাই, ধেইট বুলি কয়। সেইটো আধুনিক বিজেপিৰ এইটো চৰিত্ৰ হ'ব লাগে নেকি? আজি আপোনালোকে কি ভাবে? দিলীপ শইকীয়া ডাঙৰীয়াৰ লগতে বিজেপিৰ কৰ্মকৰ্তাসকলে আজি জানি লওক, আপোনালোকে আজি ট্ৰাইবেল বড়ো জনগোষ্ঠী বা যিকোনো ট্ৰাইবেলক আপোনালোকে এটা বোজা বুলি ভাবে। বোজা নানি চানে, প্ৰব্লেম নানি চানে। আপোনালোকে বোজা বুলি ভাবে বড়ো ট্ৰাইবেলসকলক, আৰু আপোনালোকে মুছলমানক এটা দেশৰ বোজা বুলি ভাবে। সেইকাৰণে আপোনালোকৰ মানে ব্যৱহাৰ পাতি, কথা বাৰ্তা, আইন কানুন চব ট্ৰাইবেল বিৰোধী, মুছলিম বিৰোধী হ'বলৈ গৈ আছে। আজি কাশ্মীৰৰ 370 যিটো আৰ্টিকেল আছিল, স্পেচিয়েল এটা ষ্টেট হিচাপে এইটো গণ্য কৰা হৈছিল, সেইটোকো আপোনালোকে ধ্বংস কৰিলে। ধ্বংস কৰাৰ পিছত 3টা ষ্টেট আপোনালোকে বনাই দিলে। ইউনিয়ন টেৰিটৰী হিচাপে আজি লাডাখ কৰিলে। লাডাখৰ যিবিলাক ট্ৰাইবেল আছে, জনজাতি আছে, লাডাখৰ কাৰণে কি কৰিছে আপোনালোকে? লাডাখ ইউনিয়ন টেৰিটৰীত আজি MLA আছে না MP আছে না গভৰ্ণমেণ্ট আছে, মিনিষ্ট্ৰী, কাউন্সিল অফ মিনিষ্টাৰ আছে না আপোনালোকে আদানীক মানে দায়িত্ব দি পেলাই শেষ কৰি দিলে? আজি লাডাখ ইউনিয়ন টেৰিটৰীৰ মালিকটো হৈছে আদানী। আৰু কাশ্মীৰ এলেকাত আপোনালোকে এতিয়া আৰ্টিকেল 370টো বিক্ৰী কৰি পেলাই, গুচাই পেলাই সব মাটি বাৰী কিনিবলৈ আপোনালোকে চেষ্টা চলাই আছে। দিলীপ শইকীয়া ডাঙৰীয়াক মই আৰু এটা কথা কম, আমাৰ BTCৰ মাটি ইমান হাৰুৱা, ইমান ধুনীয়া, আমাৰ BTCৰ মানে পানী ইমান ভাল, আপুনি হয়তো সেইটো কথা জানে। আৰু সেইটোৰ কাৰণে হয়তো আপুনি BTC অঞ্চলত মাটি বাৰী কিনি থাকিবলৈ হয়তো নিশ্চয় ইচ্ছা গৈছে। দিলীপ শইকীয়া ডাঙৰীয়া, আপুনি MP হ'ব পাৰে, বিজেপিৰ প্ৰেচিডেণ্ট হ'ব পাৰে, বয়সত মোৰকে ডাঙৰ হ'ব না সৰু হ'ব মই নাজানো। যে আপুনি যদি BTCত আহি যদি বসবাস কৰিব বিচাৰে, BTCৰ মাটি যদি আপোনাক লাগে বা আপোনালোকক লাগে, আপোনালোকৰ টাইটেলটো শইকীয়া, হাজৰিকা, গোস্বামী, শৰ্মাবিলাক কাটি পেলাই আপোনালোকে বসুমতাৰী, নাৰ্জাৰী, খাকলাৰী, বড়ো, ব্ৰহ্ম টাইটেল লিখক। আমাৰ ভাষা সংস্কৃতি শিকি লওক, আঁকোৱালি লওক। তাৰপিছত আপোনালোকে এটা এটাকে বড়ো ছোৱালী বিয়া কৰাই লওক। আমি BTCত আমি মাটি দিম। আমি BTC চৰকাৰক কৈ মেলি যে তেখেতসকলে বড়ো হৈছে, বড়ো ভাষা, কলা, সংস্কৃতি সব মানে গ্ৰহণ কৰিছে, গতিকে তেখেতসকলক BTCৰ মাটি দিয়া যায় বুলি আমি চাৰ্টিফিকেট দিম। আপোনালোকে সেইটো কৰিলে
কৰিব পাৰে আমাৰ নিমন্ত্ৰণ থাকিল দিলীপ শইকীয়া ডাঙৰীয়া। দিলীপ শইকীয়া ডাঙৰীয়া আপোনাৰ বয়স কিমান মই নাজানো, আপুনি নাজানে 78, 77, 78 যেতিয়া শ্বিলঙৰ পৰা আপোনালোকৰ অসমৰ ৰাজধানী গুৱাহাটীত আহিছে, এই যিটো জাগাত দিছপুৰত আপোনালোকে ৰাজধানী বহাইছিল, ইয়াৰ মাটি কেইটা কাৰ আছিল? দিলীপ শইকীয়া ডাঙৰীয়া। আপুনি নাজানে? এইবিলাক গোটেই বড়োৰে মানুহ আছিল, ওচৰতে গোপাল বড়ো হাইস্কুল আছিল, সব বড়ো মানুহ আছিল। গোটেই বড়ো মানুহবিলাকৰ ধাননি পথাৰ, খেতি পথাৰ আপোনালোকে কিনি লৈ পেলাই কম দামত কিনি লৈ সব ৰাজধানী বনাইছে। এইটো আপুনি জানে? গোটেই এই গড়চুক অঞ্চল বৰ্তমান মানে যিবিলাক ক্ৰীড়া ক্ষেত্ৰ আছে, এইবিলাক গোটেই এলেকা আমাৰ বড়ো মানুহ আছিল। ঢালিগাঁৱৰ ওচৰা ওচৰি সব বড়ো মানুহ, কাৰ্বি মানুহৰ মাটি আছিল। এইবিলাক কাৰ মাটি আছিল? গতিকে আপোনালোকৰ এই যে চৌবিনিষ্ট মনোভাৱ, আপোনালোকে অসমীয়াৰ বাদে কোনো জাতিক ভাল নাপায়, আপোনালোকে কাৰ্বি ভাল নাপায়, আপোনালোকে খাচীয়া ভাল নাপায়, আপোনালোকে ত্ৰিপুৰা ভাল নাপায়, আপোনালোকে নাগা মানুহ ভাল নাপায়, আপোনালোকে অৰুণাচলী মানুহ ভাল নাপায়। ভাল পায় কেতিয়া? যদি নিজৰ সৰ্বত্ৰত ঠেক কৰি যদি অসমীয়াক নিজৰ মাতৃভাষা হিচাপে যদি গ্ৰহণ কৰে বা আঁকোৱালি লয়, মই অসমীয়া, আমি অসমীয়া নহং দুখীয়া যদি কয়, তেতিয়া আপোনালোকে ভাল পায়। কিন্তু সব ট্ৰাইবেলটো সেইটো ক'ব নোৱাৰে। সেইকাৰণে আপোনালোকে নাগাকো ভাল নাপায়, মণিপুৰ ভাল নাপায়, আপোনালোকে খাচীয়া ভাল নাপায়, আপোনালোকে গাৰো ভাল নাপায়, আপোনালোকে অৰুণাচলী ভাল নাপায়। সেইকাৰণে এটাকেই সেইবিলাক আমাৰ অসমৰ মেপৰ পৰা পালৰি কাটি গ'ল। আৰু সেই একে কাৰণত উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত বড়োলেণ্ড সৃষ্টি কৰিবলৈ এটা ডাঙৰ আন্দোলন হৈছিল। এইটোৰ কাৰণে অসমীয়াৰ যিটো চৌবিনিষ্ট কেৰেক্টাৰ, সেইটোৰ কাৰণে মই আজি আকৌ আগবাঢ়ি কওঁ, আপোনালোকে দেখোন বড়ো ৰাজ্যত বাহিৰৰ পৰাহে আহিছিল। আমিতো গল্প আৰু বুৰঞ্জীত পাওঁ, আপোনালোকে কনৌচৰ পৰা শান্তিলতা লৈ ধৰ্ম প্ৰচাৰৰ নামত বড়ো ৰাজাৰ ওচৰ চাপি ধৰ্ম কামবিলাক কৰিছিল, থাকিবলৈ লৈছিল। তেখেতসকলৰ দয়াত মৰমত আপোনালোকে অলপ অলপ মাটি পাইছিল। এনেকৈ থাকি থাকি কনৌচৰ পৰা আপোনালোকে আজি এজন কালি এজন আহি পিছৰ ৰাজাক ফুচলাই ধিক্কা দি পেলাই নাম হলালে, বিভিন্ন বস্তু শিকালে, কালচাৰেল বস্তু চেঞ্জ কৰালে। এনেকৈ আমাৰ বড়ো ৰাজ্য দখল কৰি আপোনালোকে লৈ আজি আমাৰ ওপৰত আপোনালোকে শাসন কৰি আছে। গোটেই অসমটো কাৰ আছিল? আপুনি হয়তো MP হ'ব পাৰে, আপুনি কিন্তু বুৰঞ্জী নিশ্চয় নাজানে। অসমৰ ভূমিপুত্ৰ কোন? দিলীপ শইকীয়া। আপুনি সিদিনা কোৱাৰ নিচিনা ভূমিপুত্ৰ আপোনাৰ অসমীয়া, এই যে আহোম অসমীয়া, এইসকল ভূমিপুত্ৰ নহয়। শইকীয়া ডাঙৰীয়া, বুৰঞ্জীত আমি পাওঁ ভূমিপুত্ৰ মানে কি, খিলঞ্জীয়া মানে কি? অতীতৰ সময়ত এই মাটিবিলাক ভগৱানৰে মাটি আছিল। আমি নকওঁ যে বড়োবিলাকৰ মাটি, সেইটো পৃথিৱীত জংগলবাৰী আছিল, মানুহ নাথাকা আছিল। বড়ো কছাৰীসকল, ঠেঙাল কছাৰীসকল, সোণোৱাল কছাৰীসকল, লালুং কছাৰীসকলে বা বিভিন্ন দেউৰী চেউৰীবিলাকে এই জংগলবিলাক কাটি প্ৰথম বসবাস কৰিছিল কাৰণে তেতিয়া আপোনালোকৰ অসমীয়া কলিতা বামুণ মহন্ত একো নাছিল। প্ৰথম আমাৰ এই ট্ৰাইবেল মানুহকেইটা থকাৰ কাৰণে এইকেইটা ট্ৰাইবেলক ভূমিপুত্ৰ খিলঞ্জীয়া বুলি কয়। আপোনালোকে সেইদিনা কনৌচৰ পৰা আহি চিঠাপি লৈ লাহে 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 জ্ঞান বুদ্ধিৰ দ্বাৰা লাহে লাহে মানে দখল কৰি লৈ, গ্ৰাস কৰি লৈ ট্ৰাইবেলক নচ্ছাত কৰি, ট্ৰাইবেলক মানে সাপ্ৰেশ্যন অপাৰেশ্যন কৰি শোষণ টোষণ কৰি পেলাই শেষ কৰি দিছে। সেইটো নহয় যে আপোনালোকে বাহিৰৰ পৰা আহিছে, বহিৰাগত বুলি ক'লে আপোনালোকেও বহিৰাগতত পৰে। কিন্তু আজি আপোনালোকে মানে শিক্ষা দীক্ষা এডমিনিষ্ট্ৰেটিভ অফিচাৰ বহুত হৈছে বুলি নিজকে একদম অসমীয়া, আমি অসমীয়া নহং দুখীয়া আপোনালোকে কয়। ভূপেন হাজৰিকাৰ গানতো আছে যে আমি অসমীয়া নহং দুখীয়া, আমি দূৰণিৰ পৰা আহি এই অসমৰ মাতৃক
নিজৰ ভূমি বুলি আঁকোৱালি লৈ আজি আমি ইয়াত জীয়াই আছো শান্তিৰে। ভূপেন হাজৰিকাওতো গাইছে, দৰণিৰ পৰা অহা বুলি কৈছে, আমি বুৰঞ্জীত পাইছে কনৌজৰ পৰা আহিছে। কিন্তু আজিতো আমি কোৱা নাই আপোনালোকে কনৌজৰ যাক, এইটো আপোনালোকৰ ৰাজ্য নহয়। আমি আঁকোৱালি লৈছো, মিলিজুলি থাকিব লাগে। আপোনালোকে জীয়াই থাকক, আমিও জীয়াই থাকিম। লিভ এণ্ড লেট লিভ, উপেন ব্ৰহ্মৰ থিয়ৰী। গতিকে আপোনালোকে আজি ইমান উন্নতি, আপোনালোকৰ অসমীয়া মানুহ কিমান ক্ৰৰপতি আছে, আমাৰ বড়ো মানুহ কিমান লাখপতি আছে, আমাকো জীয়াই থাকিব দিয়ক। আমাৰো এটা জাতি, আমি নিজৰ জাতিৰ সত্তা আমি বচাই ৰাখিব বিচাৰো। আৰু সেই বুলি আন্দোলন কৰি আমি সামান্য আজি এটা সৰু কাউন্সিল BTC, তাতে 6 শিডিউলৰ আধাৰত কিছু আমি সুবিধা মাটি ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আমি পাইছো। সেইটোকে আমি কিয় আপোনালোকে চৌবিনিষ্ট অসমীয়াসকলে কিয় সহ্য কৰিব নোৱাৰে? আৰু এইফালে আনফালে আপোনালোকে কয় যে আমি সবেই অসমীয়া, বৃহত্তৰ অসমীয়া, বড়োলেণ্ড উন্নত হলেহে আমি উন্নত হব, এইটো কি নাম মাত্ৰ কয় নেকি? গতিকে দিলীপ শইকীয়া ডাঙৰীয়া ভুলতে হওক শুদ্ধই হওক, যিটো কথা ক'লে সেইদিনা, সেইটো মই অতি তীব্ৰ ভাষাৰে গৰিহণা দিছো। আৰু তেখেতে সেইটো উইথড্ৰ কৰি ল'ব লাগে। আৰু তেখেতে ভৱিষ্যততো যাতে তেনেকুৱা কথা নকয়, সেইটোৰ কাৰণে মই আজি সকীয়াই দিলো। ধন্যবাদ।